হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আৰু মা এইকেইদিন ঠিকে ঠাকে আছোঁ আৰু এয়া ভিডিঅ'টো আজি প্ৰস্তুত কৰি উলিয়াইছোঁ। মানে মাৰ যেতিয়া এক্সিডেণ্টটো হৈছিলে তাৰ আগৰে ভিডিঅ' মানে এডিটিঙত লগাই থৈ দিছিলোঁ, কিন্তু মানে সময় সুবিধা নিমিলাৰ কাৰণে দিবলৈ পৰা নাই। তাকে আজি দেখুৱালোঁ আৰু এয়া মাজে মাজে মই ফুলৰ কামবোৰো কৰি আছোঁ অলপকৈ। সময় নাই, কিন্তু তাৰ মাজতে হ'লেও অলপকৈ হ'লেও মানে কৰি আছোঁ। তাকে অলপকৈ দেখুৱাই আছোঁ আৰু আপোনালোককো। এয়া ৰাতিপুৱা যদি সোনকালে মাৰ কাম দুটা, মানে বিশেষ কাম দুটা আৰু এয়া ধৰি লওক মাৰ কাপোৰ কানিবোৰ চেঞ্জ কৰি দিয়া, ডাইপাৰ চাইপাৰ এনেকৈ, আৰু অলপ চাফ চাফাই কৰি দিয়া, আৰু নাস্তাটো যদি কৰাই দিব পাৰোঁ ঔষধখিনি খুৱাই মেলি, তেতিয়া মানে মই ফুলখিনিৰ লগতো অলপমান সময় কটাব পাৰোঁ আৰু মনটোও ভাল লাগে তেতিয়া। আৰু এয়া ৰাতিপুৱাৰ সময় কাৰণে মই আঁঠুৱাখন আকৌ বান্ধি কৰি দিছোঁ, মানে মহৰ উৎপাতটো বেছি কাৰণে। আৰু এইকেইটা ৰ'দত দিবৰ কাৰণে উলিয়াই দিছোঁ। আৰু ৰাতিপুৱা কামখিনি কৰি মেলি লৈ মই এনেকৈ অকণমান বাহিৰখন চাওঁ, আৰু তাৰপিছতে যদি মানে ৰাতিপুৱা কামখিনি সোনকালে হৈছে তেতিয়া ওপৰতো এপাক মাৰোঁগৈ। আজি মানে সময়টো মিলিলে কাৰণে এনেকৈ কফি একাপকে বনাই ল'লোঁ পটককৈ আৰু ওপৰলৈ গ'লোঁ। ওপৰৰ কামখিনিও অলপকৈ কৰি আছোঁ। মাত্ৰ মই বৰষুণটো একেবাৰে বন্ধ হোৱালৈ চাই আছোঁ, আৰু কৰোঁ বুলি ক'লে ফটকৈ কৰিবও নোৱাৰি, বৰষুণ দি থাকিলেতো আৰু নোৱাৰি। সেয়ে মানে যিখিনি পাৰোঁ আৰু অলপকৈ কৰি গৈ আছোঁ। আৰু এয়া গধূলি গোপালটো দেখিছেনে, ৰাতিপুৱাও ফুলি আছে ইমান ধুনীয়াকৈ। আৰু চৰাই মাত শুনিছেনে? ৰাতিপুৱাৰ এই পৰিৱেশটোত চৰাই মাতবোৰৰ সৈতে বহুত ভাল লাগে, নহয়নে? আৰু গেছৰ চৌকাটো মই এনেদৰে ওপৰলৈকে লৈ আহিছিলোঁ অলপ চাফা কৰিম বুলি, মানে পোহৰটো ভালদৰে পৰিলে মানে ভাল হয় আৰু চাফা কৰিবৰ কাৰণে। আৰু ইয়াক উলিয়াই দিয়াৰ আৰু এটা কাৰণ আছে কি, মানে বহুতখিনি ভাঙি চিঙিয়ে গৈছে। ৰেগুলেটৰটো এয়া অৱস্থাই নাই, বহুতখিনি ভাঙি গৈছেগৈ, আৰু গোটেই বস্তুটোৱে মানে মই চেঞ্জ কৰিম বুলি ভাবি আছোঁ। সময় মিলাব পাৰিলেই এদিন ওলাই গৈ মই এই গোটেই বস্তুটো সাল সলনি কৰি লৈ আনিমগৈ নতুন এটা। এতিয়া বনোৱা কৰাৰ কাৰণে মই সৰু চিলিণ্ডাৰ এটাই ব্যৱহাৰ কৰি আছোঁ। আৰু এয়া ইণ্টাৰমালতিখিনি অলপ উঠিছে। এইবাৰ কাটিং অলপ প্ৰস্তুত কৰিছিলোঁ, চেষ্টা কৰি চাইছোঁ কি হয়। ইয়াৰ পিছতে পানীখিনি ধৰি লৈ মই মাক আকৌ এবাৰ খোৱালোঁ। এইবাৰ ৰুটি বনালোঁ আৰু হৰলিক্স অকণমান এনেদৰে দিলোঁ, আৰু এয়া এইখিনি মোৰ কাৰণে। আৰু এদিন বজাৰলৈ গ'লোঁ লাগতিয়াল বস্তু কিছুমান আনিবৰ কাৰণে। এয়া চাহ খাই বস্তুখিনি উলিয়াই আছিলোঁ। দেখুৱাবলগীয়া বিশেষ তেনেকুৱা একো অনা নাছিলোঁ। মাৰ কাৰণে যিখিনি লাগতিয়াল বস্তু তাকে মানে কিছুমান শেষ হৈ গৈছিলে, সেয়াকে মানে লৈ আহিছিলোঁ। অৱশ্যে এটা বস্তু ঘৰখনলৈ নতুনকৈ আনিছোঁ, মানে এড কৰি আছোঁ। এইটোৱে এইবাৰৰ পৰা ব্যৱহাৰ কৰিম আৰু মই ভিডিঅ'টোত কৈ দিছোঁ, এইটো চাই ল'ব পাৰিব। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া হ'ব বুলি অলপমান ফাষ্ট কৰি দিছোঁ, আৰু ইয়াতে মই কৈ দিলোঁ, বাকীখিনি মই মিউট কৰি দিম।
এইখিনিয়ে আছিলে বজাৰখিনি আৰু মই খুব কমেই ওলাওঁ আৰু একে বেছিকৈ প্ৰয়োজনীয় বস্তুখিনি আনিবৰ কাৰণেহে কেতিয়াবা সময়টো মিলাই ওলাই যাওঁ আৰু তেনেকৈ মই এদিন মলতো গৈছিলোঁ সেইটো মই ক্লিপ কেইটামান ধৰি ৰাখিছিলোঁ তাকে দেখুৱাইছোঁ আপোনালোকক আৰু বজাৰৰ পৰা আহি পাই চাহ পানীখিনি খাই মাক অলপ এনেদৰে খিচিৰি বনাই দিলোঁ খাবলৈ ভালেই পাইছিলে মায়ে কোনটো দিম আৰু এয়া পাছদিনা মেইন কামবোৰ কৰিলে মাৰ লগত অকণমান কথা পাতোঁ বুলি ভাবিছিলোঁ আৰু নতুনকৈ গাৰুৱা দুটা আনিছিলোঁ যে তাকে মাক সুধিছোঁ কোনটো ভাল লাগিছে বুলি তাকে কৈ আছে আৰু এনেদৰে সৰু ডাঙৰ বহুখিনি কথাই মই মাৰ লগত শ্বেয়াৰ কৰি থাকোঁ কথা পাতি থাকোঁ আৰু এনেকৈ কৰিলে কি হয় মাৰ কথা কোৱাৰো অলপ প্ৰেক্টিছ হৈ থাকে আৰু কিছুমান কথা কেটচো কৰিব পৰা হৈছে এতিয়া সেইটো কাৰণে ভালেই লাগি আছে এতিয়া মনটো ভাতটো খাই লওঁগৈ ন আৰু এবাৰ বাহিৰত গৈ চাওঁ বুলি ভাবোঁতে সন্ধিয়া লাগিলগৈ প্ৰায় আৰু এবাৰ চাওঁতে মনত পৰিলে এই জবাৰ ডাল কেইটামান দিছিলে ওচৰৰ বৌয়ে মই পাহৰিয়ে গৈছিলোঁ আকৌ এইকেইডালকো ৰুই দিবলগীয়া হ'ল আৰু কিছুমান কথা কেতিয়াবা পাহৰি থাকোঁ দেখিলেহে মনত পৰে এই কাপোৰকেইটা এনেকৈ থাকিলে আজি এতিয়া মেলি দিম আৰু চাওঁতে মোৰ বাগিচাখন যথেষ্টখিনিয়ে ডাঙৰ হৈছেহি এনেকুৱা হৈছে মই প্লাণ্টবোৰ ৰুবলৈ বস্তু বিচাৰি নোপোৱা হৈছোঁ এয়া যি পাইছোঁ তাকে গোটাই লৈছোঁ আৰু এনেদৰে ব্যস্ততাৰ মাজতো মই ফুলখিনিৰ লগত লাগি আছোঁ এটা মানসিক শান্তি পোৱা যায় ফুলখিনিৰ লগত লাগি থাকিলে আৰু এগৰাকী অসুস্থ মানুহৰ লগত 24 আৱাৰ্ছৰ বেছিখিনি সময় লাগিবলগীয়া হ'লে কিমানখিনি শক্তি লাগে মানসিকভাৱে সেইটো যাৰ ঘৰত এনেকুৱা মানুহ আছে বিচনাত পৰি থকা মানুহ তেখেতসকলে ভালদৰে বুজি পায় সেই গতিকে মোক মানসিকভাৱে শান্তিটো বিচাৰিবলগীয়া হ'লে মই এই বাগিচাখনৰ মাজতেই বিচাৰি পাওঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু নতুন কোনোবা বন্ধু বান্ধৱীয়ে যদি মোৰ ভিডিঅ'টি চাই আছে আৰু মোৰ ভিডিঅ' বনোৱাৰ বিষয়বস্তুবোৰ যদি ভাল পায় তেনেহ'লে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ